ৰিপুণ বৰাই পৰাজিত হোৱাৰ পাছতে সভাপতিৰ পদ ত্যাগ কৰিছে। ৰিপুণ বৰাৰ পদত্যাগৰ খবৰ আহিছে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ। নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে পদত্যাগ কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুণ বৰাই। এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছে ৰিপুণ বৰাই। তেওঁ নিজেও পৰাজিত হৈছে, লগতে দলীয় বিপৰ্যয়, যিহেতু তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি দাবী কৰি আছিল, কিন্তু বাস্তৱত সেইটো নহলগৈ। সমান্তৰালভাৱে তেওঁ নিজৰ সমষ্টিত পৰাজিত হোৱাৰ পাছত এতিয়া পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনী বিপৰ্যয়ৰ পাছতেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিপুণ বৰাই। কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আজি বিয়লিৰ ভাগত যেতিয়া আমাৰ সাংবাদিকে তেওঁ সুধিছিল, তেতিয়া তেওঁ কৈছিল স্বাভাৱিকতে অসন্তুষ্ট। এই ফলাফল তেওঁ আশা কৰা নাছিল, কিন্তু ৰাইজে যি ৰায় দিছে তাক মানি ল'বই লাগিব, সেই কথাও তেওঁ উল্লেখ কৰিছিল। অৱশ্যে কংগ্ৰেছ দলৰ ফলাফল ভাল হোৱা বুলি কৈ তেওঁ নিজকে যেন কিছু সন্তুষ্টি প্ৰদান কৰিছিল, কিন্তু বাস্তৱিকতে এই সমগ্ৰ বিপৰ্যয়ৰ যিহেতু মূল দায়ী হ'ব লাগিব তেওঁৱেই, সেই কথা ইতিমধ্যে একাংশ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে উল্লেখ কৰিছিল। আজি কংগ্ৰেছ কৰ্মীসকলে ৰিপুণ বৰাকে জগৰীয়া কৰিছিল, তেওঁলোকে ৰিপুণ বৰাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল। এই দাবী অৱশ্যে নিৰ্বাচনৰ আগসময়ত বহু লোকেই উল্লেখ কৰিছিল বা বহু প্ৰদেশ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ বহু কৰ্মীয়ে কৰিছিল, কিন্তু নিৰ্বাচনৰ এই বিপৰ্যয়ৰ পাছত খুদ ৰিপুণ বৰাই